বন্ধুসকল স্বাগতম জনাইছোঁ মিউজিক মিক্সাৰ চাবলৈ। বন্ধুসকল আমাৰ অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত মিৰিজীয়ৰী উপন্যাসৰ ধাৰাবাহিক পাঠ। বন্ধুসকল, আমি আগৰ খণ্ডত শুনিছিলোঁ যে পানেই ঘৰ এৰি পলাই যোৱাৰ পাছত কোনেও তাইৰ সুমূহুৰ্ত বিচাৰি উলিয়াব পৰা নাছিল আৰু মাক দেউতাকে তাইক বিচাৰি চলাথ কৰিছিল। এইবাৰ জংকীও আচৰিত হৈছিল। শেষত জংকীয়ে পানেইৰ মাক দেউতাকক লগ কৰি সি যে তাইক পলুৱাই নিয়া নাই এই কথা স্বীকাৰ কৰিছিল আৰু পানেইৰ মাক দেউতাকৰ পৰা বিদায় লৈ পানেইক বিচাৰি ওলাল। যোৱাৰ পৰত দেউতাকে জংকীক ক'লে যে সি যে পানেইক বিচাৰি আনিলে তালৈকে বিয়া দিব বুলি। বন্ধুসকল, তাৰ পাছত কি হ'ল এয়া জানিবলৈ আজিৰ খণ্ডটো নিশ্চয় শেষলৈকে চাব। আৰু বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে নিশ্চয়কৈ লাইক কৰিব, আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু আপোনাৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয়কৈ জনাব। এয়া উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত মিৰিজীয়ৰী উপন্যাসৰ 'ত্ৰয়োদশ অধ্যায়'। পাঠ কৰিছে বিতুপন ফুকনে। সেই নিশা পানেই গাঁৱৰ ওচৰৰ হাবিৰ মাজতে থাকে। ৰাতিপুৱালত তাই হাবি ফালি উত্তৰ ফাললৈ মূৰ কৰি যাবলৈ ধৰিলে। বাঘ ভালুক ইত্যাদিৰ ভয়তে তাই আঠুকি আঠুকি দৌৰিবলৈ ধৰিলে। তাই কলৈনো যাব, কিনো কৰিব, ইয়াৰ একোকে থিৰ কৰিব নোৱাৰিলে। অথচ তাই যাবলৈকে ধৰিলে। দিনটো গৈ গৈ ভাগৰ লাগিল। ৰাতি হ'ল। এজোপা গছৰ তলতে পানৰ মায়াৰে পৰি থাকিল। পিছদিনা ৰাতিপুৱাই তাই আকৌ যাবলৈ ধৰিলে আৰু এইদৰে তিনিসাঁজ লঘোণ খাটি গধূলি এখন হিন্দুৰ গাঁও পালেগৈ। তাত হাবিৰ পৰা ওলাই সেই গাঁৱৰে এঘৰ মানুহৰ ঘৰত চাপিল আৰু আঁতুৰ মাতেৰে পানী এটোপা খুজি খাই নিশাটো তাতে থাকিবলৈ মন কৰিলে। যি মানুহৰ ঘৰত পানী চাপিছিল গাঁৱৰ ভিতৰত সেই মানুহ ঘৰেই চহকী। সেই ঘৰে দুই তিনিটা ডেকা আছিল। ডেকা কেইজনে অলপ অলপ লেখা পঢ়াও জানিছিল। এজনে ছাত্ৰবৃত্তি পৰীক্ষা পাছ কৰিছিল। এই ডেকাটোৰ বয়স প্ৰায় 25 বছৰ। সি পানেইক দেখিলে যে তাই মিৰণি হ'লেও দেখিবলৈ শুৱনি। তাইনো ক'ৰ পৰা আহিছে, কিয়নো এনেকৈ হাবিৰ মাজে মাজে ঘূৰি ফুৰিছে, এইবিলাক কথা তাৰ জানিবলৈ ইচ্ছা হ'ল। ডেকাজনে যে গাঁৱৰ একেবাৰে চহাবিধৰ মানুহ সেইটি নহয়। তেওঁৰ ভৰিত সদায় জোতা, মূৰ্তিও সদায় চেকুনি মেলোৱা আৰু এইবিলাকৰ লগে লগে তেওঁৰ গাত বাবুৱনীৰ আন আন চিনবিলাকো আছিল। তেওঁ গাঁৱত থাকিয়েই ইংৰাজী সুৰাও খাবলৈ শিকিছিল, আনকি সভ্য সমাজত ঠায়ে ঠায়ে গণ্য হৈ ফুৰিছিল। পানেইক পানী দুনি খুৱাই অলপ ঠাণ্ডা কৰি গধূলি হৈ আহিলত ডেকাজনে লাহে লাহে হাতত এটা বটল গিলাচ এটাৰে সৈতে চৰাঘৰত বহি তেওঁ চাকৰক ধপাত খুজিলে। চাকৰে ধপাত আনি দিলে। তেতিয়া তেওঁ ধপাত খাই পানেইক সুধিলে, তই ধপাত খাৱনে? পানেই, খাওঁ। তেতিয়া ডেকাটোৱে আগ্ৰহেৰে সৈতে পানেইক চিলিমটো দিলে। পানেইও ধপাত খাব ধৰিলে। তেতিয়া ডেকাটোৱে বটলৰ পৰা গিলাচত সুৰা ঢালি পানেইক আকৌ সুধিলে, তই আপং খাৱনে? পানেই এই কথাত পেটে পেটে ভাবিলে যে তাই আজি 3 দিন অনাহাৰ। শৰীৰত বৰ ভাগৰ লাগিছে। সদায় খাই বৈ থকা এটুপি আপং পালে তাই শুকান গললৈ ৰস আহে। ভাগৰ লগা দেহাটোত অলপ বল হ'ব ইত্যাদি ভাবি চিন্তি তাই ইচ্ছা প্ৰকাশ কৰিলে। তেতিয়া আমাৰ এই ডেকাজনে গিলাচে গিলাচে পানেইক মদ দিবলৈ ধৰিলে আৰু নিজেও খাবলৈ ধৰিলে। পানেইয়ে 3-4 গিলাচ মদ পেটত পেলালে। তেওঁ তাই অথিৰ বা মতলীয়া নহ'ল, কিন্তু ডেকাজন নিতান্ত অথিৰ হৈ উঠিল। তাৰ প্ৰথমেই ভাৱ হ'ল পানেই গাভৰু। তাৰ পাছতে ধুলু ধুলু চকু দুটাৰে চাবলৈ ধৰিলে। দেখিলে পানেই শুৱনি। তেতিয়া সি ক'বলৈ ধৰিলে, তই দেখিবলৈ বাৰু? পানেই, জানো, অলে হ'ব পাৰোঁ। ডেকা, অই আৰু নয়নো কেলে? পানেই, অলোৱেই বা কিনো অল? ডেকা, একো নাই হোৱাতো। তোৰ নামটোনো কি? পানেই। ডেকা, তোৰ নামটোও বাৰু? পানেই, এৰা মোৰ অকলো বাৰু। ডেকাজনে কেইফাকে কথা বতৰা কৈ উত্তাৱল হ'ল। পাঠক, ক'বলৈ লাজ লাগে। ডেকাজনে অত্যাচাৰ কৰিব মনেৰে পানেইৰ সৈতে দবৰা দবৰি লগালে। কিন্তু ধন্য মোৰ মিৰিজীয়ৰী পল। তাইক সি বলে নোৱাৰিলে। সি তাইৰ সতীত্ব নষ্ট কৰিবলৈ পাৰক নহ'ল। শেষত অতি নৈৰাশ মনেৰে সি পানেইক ক'লে, পানেই, মই বৰ বেয়া পালোঁ। পানেই, চি, তই এনেবোৰ লাজ লগা কথা কৱ, এইবিলাক পাপ। ডেকা, মই তোক পালে সকলো পাপকে কৰিব পাৰোঁ। মই যাম নৰকলৈ। কিন্তু পানেই, তই মোৰ আশা ছেদ কৰিব নালাগিছিল। পানেই, চি, তই বাল মানুহ হৈও আমাৰ মিৰিজীটো চকু দিয়।
আমি তহঁতৰ বেটীৰ জোৰো ন। ডেকা পানী, তই যদি বেটী ছোৱালী হ'লেহেঁতেন অথচ তোক মই নেৰিলোহেঁতেন। পানী মোৰ প্ৰাণ শীতল কৰ। এই বুলি ডেকাজনে আকৌ জাপ মাৰি পানীক ধৰিলে। কিন্তু ধন্য মোৰ মিৰিজীয়ৰী, তাইৰ লক্ষ্য ভ্ৰষ্ট নহ'ল। নিজৰ সতীত্ব ৰক্ষা কৰিলে অথচ চিঞৰ বাখৰ নকৰিলে। ডেকাটো ভাগৰি আঁতৰ হ'লেতো তাইক ক'বলৈ ধৰিলে, চাচোন মই কত দুখ পাই আই বোপাইকো এৰি পলাইছোঁ। এতিয়া নিশা তহঁতৰ ঘৰতে জাপিলোঁ। কি জানি এই দুককৰ অয়ংকৰ মই এপেৰা নিকা চাইডাৰ জীয়াবলৈ পাওঁ। কিন্তু তই মোৰ আশ্ৰয়দাতা হৈও মোক অন্যায় কৰিবলৈ বিচাৰিলি। এয় জানি বাগে খাওক বালুকে খাওক, মই যাওঁগৈ। এই বুলি উচাত মাৰি তাই ওলাই গ'ল। পাঠক, আমাৰ এই ডেকাটো নিতান্ত চিত্তহীন নহয়। তাৰ নিচাৰ ইলত পানী তেজুনৈ শেষৰ কথা কেইফাকিয়েই তাৰ জ্ঞান চকু মুকলি কৰিলে। সি জানিব পাৰিলে প্ৰকৃততে সি বৰ গৰ্হিত কাম কৰিছে। নিজৰ মনটো দূষিত হ'ল আৰু মনে মনে প্ৰতিজ্ঞা কৰিলে যে সি আৰু এনেকুৱা কাম নকৰে। দূষিত অন্তঃকৰণৰ সৈতে সি পানীক ক'বলৈ ধৰিলে, পানী তই নাযাবি। আজি নিশাতে ইয়াতে খাই বৈ থাক। তোক আৰু মই বেজাৰ নিদিওঁ, যিমান পাৰোঁ তোক সহায়হে কৰিম। ডেকাটোৰ এই কেইফাকি কথাতে পানী উলটিল আৰু চিত্তেৰে সৈতে ডেকাটোক সলাগিলে। ৰাতি সিহঁতৰ ঘৰতে খাই বৈ পৰি থাকিল। কিন্তু ৰাতি পুৱা হওঁতেই তাই সিহঁতৰ ঘৰ এৰি আকৌ হাবিলৈ পলাল। বন্ধুসকল, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত মিৰিজীয়ৰী উপন্যাসৰ ত্ৰয়োদশ খণ্ডৰ ইমানতে সমাপ্তি ঘটিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিশ্চয় লাইক কৰক, শ্বেয়াৰ কৰক আৰু আপোনাৰ মতামত কমেণ্ট কৰি আমাক নিশ্চয়কৈ জনাওক। আৰু পৰৱৰ্তী খণ্ডটো পাবলৈ আমাৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি লওক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। লগ পাম পৰৱৰ্তী খণ্ডত।